এইটো চাওক আকৌ এটা কুকুৰা গঁৰাল বনাই আছোঁ। ইয়াৰ মই ফুল ভিডিঅ' দিম বাৰু, এইটো এনেই আপোনালোকক দেখুৱাইছোঁ আৰু। এইটো কিমান ফুট বহল? এইটো দীঘল হয় 30 ফুট দীঘল আৰু বহলটো বহলটো 12 ফুট আছে আৰু দীঘলটো 30 ফুট আছে। এয়া দেখিছে। আৰু আগৰটো আমাৰ এয়া আছিলে, এইটো আপোনাৰ 25 ফুট আছিলে আৰু এইটো এতিয়া 30 ফুটৰ বনাইছে। আৰু সম্পূৰ্ণ ভিডিঅ' মই দিম, পাছত চাব আপোনালোকে। এয়া আৰু এয়া মানে ইয়াৰ ওপৰত মানে খেৰ দিম, সেইকাৰণে এই হেৰিখন দিব লগা হৈছে। এই ওপৰত সেইখন চাং বুলিয়ে কয় হয় ছাল ছালখন দিবলগীয়া হৈছে। এই ছালখনৰ ওপৰত খেৰ দিম, মানে পাছত আৰু ব্ৰইলাৰ পুহিব পাৰিম মানে আমি। এয়া ঠিক আছে।